ভাবলাম আপোনাৰ দৰে হৰি ভক্তৰ ৰাজ্যলৈ মোৰ পুণ্য কাৰণ ভক্তৰ সংগতহে বিচাৰি পোৱা তাই ভগৱান সকলোকে জানি বুজিব কি আবার করেছে চালনা দেবশ্রী আপনি তো হরিভক্তি একান্ত গুণানুকীর্তন করা হরিভক্ত কথাই মহা ধার্মিক এই ভক্তি মাৰ্গত থাকিবলৈ সদায় যত্ন কিন্তু মনত ৰাখিব লাগে ভক্তি মাৰ্গত আহিব পাৰে অনেক বাধা এই সকলো বাধা অতিক্ৰম কৰিব পাৰিব লাগে চেষ্টা কৰিব যাতে কাহানিও বিচলিত নহয় এই পথৰ পৰা আশীর্বাদ করিব দেবশ্রী আশীর্বাদ করিব বিচারিত নহও যাতে মই মোৰ কৰ্মৰ পৰা থাকিব এতিয়া মই মোৰ কৰ্তব্যৰ হেতু